এজন চৰকাৰী চাকৰিয়াল কিমান অসভ্য বা নিকৃষ্ট হ'লে তেওঁ জনসাধাৰণৰ কামৰ কাৰণে যোৱা এগৰাকী মহিলাক তেওঁ ব্লাউজৰ চাইজটো কিমান সেইটো সুধিব পাৰে। শুনকচোন, এটি দুখ লগা ঘটনা আপোনালোকলৈ আৰু এটা লৈ আহিছোঁ মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা। মই তেতিয়া সৰু আছিলোঁ যে বহুত দুখ প্ৰকাশ কৰি কৈছোঁ, কাৰণ যেতিয়া এতিয়া মানে এনেকুৱা হয় যে কিছুমান মিচিয়ৰ ছোৱালীবোৰ যেতিয়া বিয়া হয় তাহাঁতি বহুত কথা গম পায় আৰু তাৰ উত্তৰটো যে সেইজনক দিব লাগে জানে। কিন্তু কিছুমান সৰু ছোৱালী আছে যিবিলাক সৰু ছোৱালীয়ে বিয়া হোৱাৰ পাছত কোনোবাই তেনেকৈ কিবা এটা কথা সুধিলে যে সেইটো কিবা বেয়া ইংগিতত কৈছে, বহুতেই বুজি নাপায় আৰু কি কৰে, মুখেৰে নামাতি ঘৰলৈ গুচি আহে। ঠিক সেইদৰে ঘটনা মোৰ লগতো হ'ল, কাৰণ মই অতি কম বয়সতে বিয়া হোৱা। সেইকাৰণে মানে কি হ'ল, তাৰ উত্তৰটো মই আজি সময়ত যদি হ'লহেঁতেন মই সেইজনক ভালকৈ দিলোঁহেঁতেন। কিন্তু তেতিয়া মই যিহেতু সৰু আছিলোঁ আৰু সেই কথাষাৰ যে মোক বেয়া অশ্লীল ইংগিত দিছিল সেই কথাষাৰ মই সেই সময়ত বুজি উঠা নাছিলোঁ। আৰু ঘৰলৈ আহি যে মই মানুহজনক ক'ব লাগে সেই বিষয়ে মই নাজানো। কিন্তু এতিয়া মই নিজকে ধিক্কাৰ দিওঁ, কাৰণ সেই কথাষাৰ মই উত্তৰটো ধুনীয়াকৈ প্ৰত্যুত্তৰটো মই ধুনীয়াকৈ তেওঁক দিব পাৰিব লাগিছিল। এতিয়া মই উঠি অহা ল'ৰা ছোৱালীসকলক এই ভিডিঅ'টোৰ যোগেদি এটা কাহিনী কওঁ, মোৰ নিজৰ অভিজ্ঞতা। মানে শুনক, এজন চৰকাৰী চাকৰিয়াল, মই এটা এক্সচেঞ্জৰ কামত মই গৈছিলোঁ আমাৰ ওচৰতে, মই গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ হয়। কিন্তু এতিয়াৰ পৰা কাহিনীটো হৈছে আজিৰ পৰা প্ৰায় 11 বছৰ আগৰ কাহিনী। সেই কাহিনীটো এতিয়া মই এইকাৰণে অৱগত কৰিছোঁ যে ইমান দিনে তইনো ক'ত সোমাই আছিলি, কাৰণ এতিয়া যেনেকৈ আমাৰ মাজত ধৰ্ষণ, হত্যা, লুণ্ঠন এনেকুৱাবোৰ হৈছে, সেইকাৰণে এই সৰু সৰু ঘটনাবোৰ আমাৰ ছোৱালীবিলাকৰ মাজত জাগ্ৰত কৰি তুলিব লাগে। এইবোৰ যে এটা অশ্লীল ইংগিত হয়। শুনক, মই গৈছিলোঁ মোৰ এক্সচেঞ্জৰ কামত কিবা এটা কাৰণত দেই। মোৰ হাজবেণ্ডে অনাৰ পৰাই মানে মোৰ হাজবেণ্ড দূৰত থাকে, সেই হেতুকে মই সকলো কাম, মোৰ যিখিনি প্ৰয়োজনীয় কাম মই অকলেই কৰোঁ। আৰু সৰুৰে পৰা ধৰি লওক মই অকণমান ডেম কেয়াৰ নিচিনা আছিলোঁ ছোৱালীজনী, যিহেতু আমাৰ পৰিয়ালত ল'ৰা নাই। ছোৱালী থকা পৰিয়ালত চাবচোন ছোৱালীবিলাক অকণমান ডেম কেয়াৰ থাকে। তথাপিও ডেম কেয়াৰ যদিও মানে আমাক কিছুমানৰ বিষয়ে মাহঁতে একেবাৰে জনোৱা নাছিল যে এইটো বেয়া ইংগিত হ'ব পাৰে, সেইটো ভাল ইংগিত হ'ব পাৰে। সেই বিষয়ে মাহঁতে কিছুমান আগত ধৰি লওক ইমানখিনি ক'বও পৰা নাছিল, কাৰণ সেইটো সমাজত তেনেকুৱা নাছিলেই যে, সেইকাৰণে মাহঁতে আমাক জনোৱাও নাছিল। কিন্তু ক্ৰমান্বয়ে সেইটো বেয়া পৰ্যায়টো আহি আছে। ধৰি লওক, মই এক্সচেঞ্জৰ কামৰ কাৰণে গৈছিলোঁ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতে। মই এতিয়া হয়তো সেইজন মানুহ এতিয়া অৱসৰ হ'ল দেই, তেতিয়া মানে যথেষ্ট মানে বুঢ়া আছিল, বুঢ়া বুলিয়ে ক'ব লাগিব। তেতিয়া মই সোমাইছোঁগৈ মানুহজনৰ ওচৰত, মানুহজনক কৈছোঁ মই এক্সচেঞ্জত নামটো ভৰ্তি কৰিবলৈ আহিছোঁ, কাৰণ মই সেই সময়ত তাৰমানে ধৰি লওক এনেই চাকৰি বাকৰিৰ ক্ষেত্ৰত জানোচা এক্সচেঞ্জত নামটো দৰকাৰ হয়, সেইকাৰণে মই বোলো এক্সচেঞ্জত নামটো ভৰাই থৈ যাওঁ। সেই উদ্দেশ্য ভাবি মই মানুহজনলৈ গ'লোঁ। তেতিয়া কিন্তু সেই সময়ত তাত উপস্থিত আছিল এগৰাকী মহিলাও দেই। তাত কেইবাজনো মতা মানুহৰ মাজত এগৰাকী মহিলাও আছিল। কিন্তু ধিক্কাৰ দিছোঁ সেই মহিলাগৰাকীক, কাৰণ সেই মহিলাগৰাকীয়ে সেই মানুহজনক কিবা এটা হয়তো ক'ব পাৰিল হয়, কিন্তু নক'লে কিয় নাজানো, কাৰণ তেওঁ চাগে সেই একে পানীৰ মাছো হ'ব পাৰে। কাৰণ যেতিয়া একেটা ৰুমতে আছে একে পানীৰ মাছ, হয়তো তেওঁলোকৰ মনৰ চিন্তাধাৰাবোৰ হয়তো বেয়া হ'ব পাৰে, মনোবৃত্তিবোৰ বেয়া হ'ব পাৰে। কিন্তু সেই মনোবৃত্তি বেয়া মানুহে কেনেকৈ মোৰ পক্ষে ক'ব? কিন্তু সেইকাৰণে মই আজি নিজৰে লাজ লাগিছে ক'বলৈ। মানে শুনক, মই তেতিয়া মই মানুহজনক ক'লোঁ যে মই এক্সচেঞ্জৰ কামৰ কাৰণে আহিছোঁ, মোক নামটো ভৰাই দিয়ক। তেতিয়া মানে মানুহজনে মোক মানে হাঁহি কৈছিল যে, সেই মানুহখিনিৰ লগত খিলখিলকৈ হাঁহি মই যিহেতু সৰুৰে পৰা অলপ শকত পাকত আছিলোঁ, মানে সৰুৰে পৰা আমাৰ চেলৰি মানুহ আছিলোঁ, শকত হয়। তাৰ মানুহজনে মোক হাঁহি বুঢ়া মানুহ, যথেষ্ট বুঢ়া মানুহ, মানে মোৰ দেউতাৰ সমপৰ্যায়ৰ হ'ব পাৰে দেই সেই সময়ত। তেওঁ মোক মানুহজনে হাঁহি কৈছিল যে তোমাৰ চাইজটো কিমান। সঁচাকৈ মই আপোনালোকক কি বুলি ক'ম, মই মানে নিজৰে এতিয়া মানে লাজ লাগিছে, মোৰ হাঁহি উঠিছে। মই ইমানেই মানে বুদ্ধু আৰু অকৰা আছিলোঁ যে মই সেই সময়ত মই নিজৰ চাইজটো কৈ দিছোঁ মানুহজনক। মানে মই চাইজটো কি বুলি ক'লত মই ডাইৰেক্ট কৈ দিছোঁ চাইজটো কি, মানে মোৰ চাইজটো কি মই কৈ দিছোঁ, মানে মই পিন্ধা চাইজটো কি। মই ইমানেই ইমানেই তাৰমানে কিবা মানে কি আছিলোঁ, মানে অকৰা অজলা আছিলোঁ। মানে আজিকালি ছোৱালীবোৰে সেইবোৰ কৰিবনে বাৰু চাওক। মই বাৰু অতীজৰ যুগৰো নহয়, আজিকালি হয়তো আমাৰ মাজত কিছুমান এনেকুৱা আছে আমাৰ দৰে, যিবিলাকে নেকি মানুহক উত্তৰ তেনেকৈ দিব নোৱাৰে। কাৰণ আমি সৰুৰে পৰা এটা শিক্ষিত পৰিয়ালত জন্ম, ডাঙৰৰ মুখে মুখে উত্তৰ দিয়া হওক, ডাঙৰৰ মুখে মুখে কিবা কথাৰ বিৰোধিতা কৰা হওক, সেইবোৰ আমাক সৰুৰে পৰা শিকোৱা নাই। সেইকাৰণে আমি কাৰোবাৰ মুখত যিটো কয় মানে তাক উত্তৰটো সুন্দৰকৈ দিব লাগে বুলিহে জানো। সেইকাৰণে ল'ৰা ছোৱালীবিলাকক কিছুমান শিক্ষা ঘৰতেই মাক বাপেকে সৰুৰে পৰা দিব
লাগে যে এইবোৰ অশ্লীল ইংগিত হয়, এইবোৰৰ কাৰণে আমাৰ ছোৱালী মানুহক এইবোৰ ক'ব নালাগে বা এইবোৰ ক'লে তোমালোকে বিৰোধিতা কৰিবা, তোমালোকৰ এনেকুৱা অংগ প্ৰত্যংগত হাত দিলে তাৰ ওপৰত মাত মাৰিবা, সেইবোৰৰ বিষয়ে তাৰমানে আমি মাক বাপেকে ল'ৰা ছোৱালীবিলাকক জনাব লাগে। কিন্তু আমাৰ মা দেউতাই মানে এনেকুৱা এটা পৰিৱেশৰ মানুহ আছিল, মানে তেওঁলোকে সেই বেয়াটো গমেই নাপায় যে, সেইকাৰণে আমাক সেনেকুৱা ধৰণৰ শিক্ষাবোৰ দিয়াই নাছিল। সেইকাৰণে হয়তো মই তাৰ উত্তৰ দিব পৰা নাছিলোঁ। আজি মই নিজকে ভাবিছোঁ যে এতিয়া পৰ্যায়ত যদি সেইজনে মানুহে মোক ক'লেহেঁতেন হয়তো মই দুটা কাণতল দিয়া দি সেইজনক গালৰ কাতলত ৰঙা কৰি দিলোঁহেঁতেন। আৰু এতিয়া মই ছোৱালীজনীকে এই শিক্ষা দিওঁ যে তোমাক এনেকৈ কোনোবাই অশ্লীল ইংগিত দিলে তুমি এনেকৈ প্ৰত্যুত্তৰ দিবা বা তাৰ বিৰোধিতা কৰিবা। এইবোৰ কাৰণ আমাৰ সমাজৰ কাৰণে এটা বেয়া বাৰ্তা। মই এই ভিডিঅ'টোৰ যোগেদি এইটো কাৰণে বনালোঁ, মই আগতে এটা ভিডিঅ' বনালোঁ, যিটো ভিডিঅ'ত মানে মই এটা সত্য কাহিনী মানুহৰ মাজত দাঙি ধৰিছিলোঁ, কিন্তু বহুতেই মোক মিছা বুলি কৈছিল। এই সৰু সৰু ঘটনাবোৰ এইকাৰণে দাঙি ধৰিছোঁ যে এইবোৰ ঘটনাবোৰ আমাৰ ল'ৰা ছোৱালীবিলাকে জানক যে এইবোৰ এটা বেয়া ইংগিত হয় আমাৰ সমাজৰ কাৰণে, যাতে এইবোৰ আমি বিৰোধিতা কৰিব লাগে, বিৰোধিতা কৰি যাব লাগে। আৰু সেই অভদ্ৰ কৰ্মচাৰীসকলক, যিবোৰক আমি নিজৰ সুবিধাৰ কাৰণে, নিজৰ জনসাধাৰণৰ কিবা কামৰ কাৰণে যোৱা সেই সুবিধা লোৱা চৰকাৰী কৰ্মচাৰীসকলৰ যাতে আমাৰ মহিলাসকলৰ ক্ষেত্ৰত এনেকুৱা কিছুমান দুৰ্ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ কাৰণে ভিডিঅ'টো বনালোঁ। আমি মহিলাসকল আৰু নাৰীসকল আজিৰ সমাজত যিমানে অসুৰক্ষিত, এই ঘটনাবোৰ যাতে এইটো কাৰণে মই প্ৰকাশ কৰিছোঁ, যাতে এইবোৰৰ প্ৰতি আমি ঘোৰ বিৰোধিতা কৰিব লাগে, এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিব লাগে। আৰু নাৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমি নাৰীয়ে যদি মাত নামাতোঁ, তেতিয়াহ'লে পুৰুষসকলে জানো মাতিব? সেইকাৰণে সৰু সৰু ঘটনাবোৰ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোক সকলোৱে ভাল পালে দেই।